চিৰাঙৰ বিজনীত ড্ৰাগছসহ দুজন সৰবৰাহকাৰী আটক। চিৰাং জিলাৰ বিজনীৰ ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ দহলাপাৰা টোলগেটৰ সমীপত সোমবাৰে বিয়লি ভাগত বিজনী আৰক্ষীৰ অভিযান। বিজনী আৰক্ষীৰ এক গোপন খবৰৰ ভিত্তিত বিজনী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া শংকৰ কুমাৰ দাসৰ নেতৃত্বত টাউন দাৰোগা পংকজ দুলিৰ সহযোগত বিজনী আৰক্ষীৰ এটা দলে দহলাপাৰা টোলগেটৰ সমীপত এখন চাহ দোকানত অভিযান চলাই ড্ৰাগছসহ দুজন সৰবৰাহকাৰীক আটক কৰিবলৈ সক্ষম হয়। আটক কৰা সৰবৰাহকাৰী দুজন ক্ৰমে প্ৰসেনজিৎ দাস আৰু হৰি দাস বুলি জানিব পৰা গৈছে। ইয়াৰে প্ৰসেনজিৎ দাসৰ ঘৰ মানিকপুৰ থানাৰ অন্তৰ্গত পূব গোসাই গাঁৱত আৰু হৰি দাসৰ ঘৰ মানিকপুৰ থানাৰ অন্তৰ্গত ভাটিপাৰাত। দুয়োজনৰে পৰা ড্ৰাগছ ভৰ্তি প্লাষ্টিকৰ কণ্টেইনাৰ 13টা আৰু খালী কণ্টেইনাৰ 15টা জব্দ কৰে অভিযানকাৰী দলটোৱে। পিছত জব্দকৃত সামগ্ৰীসহ আটক কৰা দুজনক বিজনী থানালৈ আনি অধিক তথ্যৰ বাবে সোধপোছ অব্যাহত ৰাখে আৰক্ষীয়ে। নিউজ ডেস্ক বিজনী ফাৰ্ষ্ট 24।